নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় থাম্বনেইল চাই গমেই পাইছে যে বিশেষ স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ গৈ আছোঁ। তো যিসকলে জবৰ কাৰণে প্ৰিপাৰেশ্যন চলিছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' নহয়, তেওঁলোকে স্কিপ কৰিব পাৰে। তো এইটো ভিডিঅ' হৈছে যিসকলে ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ বাবে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ। তো আপোনালোকৰ যদি কোনোবা ভাইটি ভণ্টি আছে তো আপোনালোকে ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব পাৰে। এইটো কোনো ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' নহয়, এইটো এটা বিশেষ স্কলাৰশ্বিপৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে। কেনেদৰে স্কলাৰশ্বিপটো আপোনালোকে লাভ কৰিব, মাহত কিমান বা বছৰত কিমানকৈ আপোনালোকে স্কলাৰশ্বিপ লাভ কৰিব, সকলোবিলাক তথ্য এইটো ভিডিঅ'ত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি ফ্ৰেণ্ডছ আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেল ভিডিঅ' চাই আছে তো আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড পলম নকৰি আজিৰ এইটো ভিডিঅ' আৰম্ভ কৰোঁ। যিটো আপোনালোকক স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ গৈ আছোঁ সেইটো হৈছে এটা নেশ্যনেল স্কলাৰশ্বিপ হয়। ইয়াক নেশ্যনেল মিন কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2024। আৰু এই স্কলাৰশ্বিপটো লাভ কৰিবৰ বাবে আপোনালোকে এটা এক্সাম দিব লাগিব। আৰু কেনেকৈ আপোনালোকে এক্সামটো দিব সকলোবিলাক কৈ আছোঁ, আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই ৰাখিব। এইটো হৈছে এটা ভাৰত চৰকাৰৰ স্কলাৰশ্বিপ হয়। এইটো আপোনালোকৰ বছৰত আপোনালোকে 12,000 টকা স্কলাৰশ্বিপ জলপানি লাভ কৰিব। আপোনালোকে 4 বছৰৰ কাৰণে এই স্কলাৰশ্বিপটো লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি আছে তেওঁলোকৰ বাবে এই স্কলাৰশ্বিপটোত আবেদন কৰিব পাৰিব। ক্লাছ 8ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে কিন্তু চৰকাৰী বিদ্যালয়ত হওক বা প্ৰাইভেট বিদ্যালয় হওক যিকোনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত কোনো কথা নাই যে চৰকাৰে আবেদন কৰিব পাৰিব প্ৰাইভেটে নোৱাৰিব, সেইটো কথা নাই। ইয়াত সকলো ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ ক্লাছ 8ত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যিটো আবেদন কৰাৰ অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট সেইটো দিছে 25 নৱেম্বৰ 2024। অৰ্থাৎ নৱেম্বৰ মাহৰ 25 তাৰিখলৈ আপোনালোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত যিটো আপোনালোকৰ ৱেবছাইটটো দেখিবলৈ পাইছে www.vidyarthi.in গৈ আপোনালোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ যেতিয়া আবেদন কৰিব কিছু আপোনালোকে এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব, যিখিনি আপোনালোকৰ সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অৰ্থাৎ যিখিনি জেনেৰেল কাষ্টৰ আৰু যিখিনি OBC MOBC ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে 200 টকা এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আৰু যিখিনি ST SC কেণ্ডিডেট আছে তেওঁলোকে 180 টকা এপ্লিকেশ্যন ফিজ আৰু বিশেষভাৱে সক্ষম লোকসকলে 175 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু যেতিয়া আপোনালোকে এইটোত আবেদন কৰিব তেতিয়া আপোনালোকে অনলাইনৰ জৰিয়তে যিকোনো এটা অনলাইনৰ মাধ্যমেৰে আপোনালোকে এই যিটো ফিজ আছে এই ফিজটো আপোনালোকে দিব পাৰিব। ইয়াত আপোনালোকৰ যিটো এক্সাম হ'ব এক্সামটো আপোনালোকক ডেটটো ইয়াত উল্লেখ কৰিছে কেতিয়া আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। তো আপোনালোকৰ যিটো মেণ্টেল এবিলিটি টেষ্ট হয় MAT সেইটো আপোনালোকৰ 90 নম্বৰ থাকিব। তাই সেই এক্সামটো অনুষ্ঠিত হ'ব 21/12/2024 অৰ্থাৎ ডিচেম্বৰ মাহৰ 21 তাৰিখে আপোনালোকৰ এই এক্সামটো অনুষ্ঠিত হ'ব। আৰু 11টা বজাত ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈ আপোনালোকৰ এই এক্সামটো অনুষ্ঠিত হ'ব। আৰু যিটো স্কলাৰশ্বিপ এপ্টিটিউড টেষ্ট আছে সেই টেষ্টটো আপোনালোকৰ 90 মাৰ্ক থাকিব, 90 নম্বৰ আপোনালোকৰ থাকিব এইটো পৰীক্ষাটো। তো তাত আপোনালোকৰ 21 সেইটোৱে আপোনালোকৰ এক্সামটো 21/12/2024 অৰ্থাৎ সেইটো এক্সামো আপোনালোকৰ 21 তাৰিখে অনুষ্ঠিত হ'ব। সেইটো আপোনালোকৰ 1 বজাৰ পৰা 2:30 বজালৈ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। অৰ্থাৎ আপোনালোকৰ দুটা এক্সাম অনুষ্ঠিত হ'ব, এটা ৰাতিপুৱা আৰু এটা ইভিনিং আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। ইয়াত আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণেও কিছু চিট আপোনালোকৰ ৰিজাৰ্ভেশ্যন কৰি ৰখা হৈছে। ইয়াত প্ৰায় আপোনালোকৰ 2411টা চিট ইয়াত ৰিজাৰ্ভেশ্যন কৰি ৰখা হৈছে। যিখিনি অনুসূচিত জাতি জনজাতিৰ লোক আছে তেওঁলোকৰ বাবে 15% চিট ৰিজাৰ্ভেশ্যন কৰি ৰখা হৈছে, সংৰক্ষণ কৰি ৰখা হৈছে। 7.5 অৰ্থাৎ 7.5% অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। আৰু 4% আসন বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু আপোনালোকৰ যিটো এক্সাম হ'ব সেই এক্সামটোৰ এডমিট কাৰ্ডখন কেতিয়া আহিব ইয়াত উল্লেখ কৰিছে যে ডিচেম্বৰ মাহৰ 5 তাৰিখে আপোনালোকৰ এই এক্সামৰ এডমিট কাৰ্ডখন আহিব। তেতিয়া আপোনালোকে 5 তাৰিখে এডমিট কাৰ্ডখন আহিলে আপোনালোকে এখন ডাউনলোড কৰিব পাৰিব। তো এইটো আছিল আপোনালোকৰ যিটো স্কলাৰশ্বিপৰ আহিছে নতুনকৈ ক্লাছ 8ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে। তো আপোনালোকে এই ডিটেইলছখিনিৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে বা বুজি পালে। তো
যদি আপোনালোকে পঢ়ি আছে ক্লাছ 8 তো আপোনালোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব তো এইটো আছিল ভিডিঅ'টো আপোনালোকে যদি আপোনালোকৰ কোনোবা ভাইটি ভণ্টি আছে তো আপোনালোকে ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এইটো গম পায় আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন বিলাক লগ পাই যায় আজিলৈকে ইমানে ধন্যবাদ জয় আই অসম